সাম্প্ৰতিক সময়ত ভকত বৈষ্ণৱৰ প্ৰয়োজন বুলি ভবা এটি অতিকে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমাৰ সীমিত জ্ঞান আৰু অনুভৱৰ দ্বাৰা বিশ্লেষণ দাঙি ধৰিব বিচৰা হৈছে। আশা কৰোঁ আমাৰ অনিচ্ছাকৃতভাৱে হোৱা ভুল ত্ৰুটি ক্ষমা কৰাৰ লগতে অভিমত প্ৰকাশ কৰিব বুলি সেৱা ধৰিলোঁ। শংকৰদেৱ গুৰুজনাই নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা কীৰ্তন পুথি, বৰগীত তথা মাধৱ পুৰুষৰ ঘোষা পুথিত ভাগৱতৰ একেশ্বৰবাদৰ তত্ত্বক বিশেষভাৱে প্ৰকাশ কৰিছে যদিও ক'ৰবাত কৃষ্ণৰ লগতে মহাদেৱকো স্থান দিয়া দেখা যায়। উদাহৰণস্বৰূপে আমি তেনেধৰণৰ কেইটামান পদৰ কোট উল্লেখ কৰিব বিচাৰিছোঁ। কীৰ্তন পুথিৰ নাম অপৰাধত থকা যত গুণনাম বিষ্ণু শিৱ, তাক ভিন্ন কৰে যিটো নৰ। দ্বিতীয়তে কেশৱ শিৱ শিৱ ঘোষিও সদায় ৰাম ৰাম মিনে বান্ধৱ নাই। ভাগৱতৰ প্ৰথম স্কন্ধত মংগলাচৰণত থকা জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে ধৰে ব্ৰহ্মাদি হৰ। সেইদৰে গুৰু দুজনাৰ ৰচিত বৰগীতত দুই এটিত সদাশিৱ পঞ্চানন আদি নামেৰে ভগৱানক কাকতি কৰা দেখা যায়। আমি ক'ব বিচাৰিছোঁ, যিজন মহাপুৰুষ গুৰুজনাই এক দেৱ এক হেব এক বিনে নাই কেব, এই মহামূল মন্ত্ৰভাগেই নৱবৈষ্ণৱ ধৰ্মৰ একমাত্ৰ ধৰ্মীয় দৰ্শন হিচাপে তেওঁৰ লিখনিসমূহত উচ্চস্বৰে বাৰম্বাৰ কৈ আহিছে। যিজন গুৰুৱে কৃষ্ণক একমাত্ৰ ভজনীয় ঈশ্বৰ বুলি মানি ভজনা কৰিবলৈ উপদেশ দিছে তথা কৃষ্ণস্তু ভগৱান স্বয়ং বুলি কৈছে, যিজনাই ব্যভিচাৰ ভক্তি প্ৰতি কঠোৰৰ পৰা কঠোৰতম স্থিতি গ্ৰহণ কৰি আদৰ্শ তথা উপদেশসমূহ ভকত বৈষ্ণৱৰ মাজলৈ লৈ যোৱাৰ অহো পুৰুষাৰ্থ কৰাৰ লগতে নিষ্কাম ভক্তিৰ মাধ্যমেৰে কেৱল ভক্তিকে প্ৰাধান্য দিয়া শ্ৰীমন্ত শংকৰ গুৰুজনাই নিশ্চয় তেনে পৰস্পৰ বিৰোধী কথা তেখেতৰ লিখনিসমূহত স্থান দিছে বুলি ভবাৰ অৱকাশ আছে জানো? উল্লেখ্য যে এনে লিখনিসমূহৰ গইনালৈ একাংশ ভকত বৈষ্ণৱে বিষ্ণুৰ লগতে শিৱকো উপাস্য দেৱতা হিচাপে লৈ নামঘৰত শ্ৰৱণ কীৰ্তনৰ দ্বাৰা অৰ্থাৎ গুৰুজনাই দি যোৱা সাধন মাৰ্গেৰে কৃষ্ণক আৰাধনা কৰে। অন্য আছে একেজন ভকতে শিৱৰাত্ৰিত শিৱ মন্দিৰত অনুষ্ঠিত কৰা অনুষ্ঠানত বৈদিক ৰীতি নীতিয়ে কৰা পূজাত কামনা বাসনা যুক্ত হৈ সেৱালৈ আশীষ বিচাৰে। আজিকালি শিৱ মন্দিৰত অবিৰত ভাগৱত পাঠো একাংশ বৈষ্ণৱে অনুষ্ঠিত কৰিবলৈ লৈছে। আমি প্ৰথমতে কীৰ্তনৰ নাম অপৰাধত থকা যত গুণ নাম বিষ্ণু শিৱৰ এই পদকটিৰ দ্বাৰা গুৰুজনাই কি ক'ব বিচাৰিছে আমাৰ অনুভৱৰ মতে দাঙি ধৰিব বিচাৰিছোঁ। বিষ্ণু শিৱৰ গুণনামত কোনো ভিন্নতা আনিব নালাগে। যিসকল লোকে মহাদেৱক বিষ্ণুসম বা বিষ্ণুতকৈ শ্ৰেষ্ঠ বুলি জ্ঞান কৰি পৃথকে আৰাধনা কৰে, তেওঁলোকক নামৰ অপৰাধী বুলি কৈছে। মাধৱদেৱ গুৰুজনাই নামঘোষাত কৃষ্ণক অন্য দেৱতাৰ লগত তুলনা কৰা জনৰ কেনে গতি হয় তাক স্পষ্টভাৱে উল্লেখ কৰিছে। একাংশ বৈষ্ণৱে ভবাৰ দৰে গুৰুজনাই যদি কৃষ্ণৰ লগতে শিৱকো ভজনীয় দেৱতা হিচাপে একশৰণ নাম ধৰ্মত স্থান দিলেহেঁতেন, তেতিয়াহ'লে অসমত নামঘৰ নাসাজি গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰাৰ আগৰেই পৰা সৰ্বভাৰতীয় ধৰ্মীয় সাধনত চলি থকা শিৱ মন্দিৰকো নিৰ্মাণ কৰিবলৈ ভকতসকলক উপদেশ
তথা আদৰ্শ দেখুৱালেহেঁতেন। নতুবা নামঘৰ আৰু মন্দিৰ দুয়োটা প্ৰতিষ্ঠা কৰিবলৈ উপদেশ দিলে হয়। এই কথা ক'বই লাগিব। বৰ্তমান সময়ত শিৱ ভক্তৰ সংখ্যা বাঢ়ি গৈছে। সেয়ে গাঁৱে ভূঞে নগৰে চহৰে নামঘৰৰ সমসাময়িককৈ শিৱ মন্দিৰসমূহো গঢ় লৈ উঠা দেখা গৈছে। হয়তো অনাগত দিনত নামঘৰকো শিৱ মন্দিৰে চেৰ পেলাব, এই কথা নুই কৰিব নোৱাৰি। এতিয়া আমি কীৰ্তন পুথিত থকা অন্য এটি পদৰ ঘোষাঠিলৈ আহিছোঁ। তাত কৈছে, কেশৱ শিৱ শিৱ, এই শিৱ নামটোৱে কিছুলোকে দেৱাদিদেৱ মহাদেৱক কৈছে বুলিয়ে ক'ব বিচাৰে। শিৱ শব্দটোৰ দ্বাৰা যদি মহাদেৱক লিখকে বুজাব বিচাৰিছে, তেতিয়া হয়তো পিছৰ শাৰীত ৰাম নাম নিলিখি মহাদেৱ ভোলানাথৰ বিনে গতি নাই বুলি উল্লেখ কৰিব পাৰিলে হয়। গতিকে উল্লেখিত শিৱ শব্দটোৱে গুৰুজনাই পৰম পুৰুষ বিষ্ণু অৰ্থাৎ কৃষ্ণকে ক'ব বিচাৰিছে বুলি আমি ভাবোঁ। এইটো ঠিক যে শিৱ আৰু বিষ্ণুৰ মাজত অভিন্নতাৰ যি দৰ্শন ভাগৱতে দাঙি ধৰিছে, সেই তত্ত্বৰ বাবেও হয়তো শিৱ নামটি ঘোষাজোকালৈ আনিব পাৰে। অন্যথা শিৱ শিৱ নিলিখি কৃষ্ণ বা হৰি বুলি উল্লেখ কৰিব পাৰিলেহেঁতেন। আমি মূঢ়তকৈও মূঢ় হৈ গুৰুজনৰ এনে দৰ্শনৰ ওচৰ চপা আমাৰ বাবে একেবাৰে অসম্ভৱ। ভকত বৈষ্ণৱৰ বাবে বিশ্লেষণটি দৃষ্টিগোচৰ কৰি বিষয়টি দৃষ্টিগোচৰ কৰি আগবঢ়ালোঁ। এতিয়া আমি ভাগৱতত থকা এই পদৰ পুত্ৰীলৈ আগবঢ়া হৈছে। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। উল্লেখিত মহেশ্বৰ শব্দটিয়ে প্ৰকৃততে কাক বুজাব বিচাৰিছে? বৰ্তমান সামাজিক মাধ্যমত জনৈক পণ্ডিত বুলিয়ে কৈছোঁ, সংহাৰকৰ্তা শিৱ বুলিহে ক'ব বিচাৰে। আমাৰ বিবেচনা মতে মহেশ্বৰ শব্দটোৱে মহাযোগেশ্বৰ সমান মহেশ্বৰ অৰ্থাৎ অনাদি অনন্ত সমগ্ৰ বিশ্বৰ অধিকাৰী পৰম পুৰুষ পৰম ব্ৰহ্ম কথাহে কৈছে বুলি আমি ভাবোঁ। মহাপুৰুষ গুৰুজনাই শাস্ত্ৰসমূহ ৰচনা তথা অনুবাদ মূলতঃ ধৰ্মপ্ৰচাৰৰ বাবে কৰিছিল যদিও কাব্যিক সৌন্দৰ্য, পদৰ লালিত্য, আলংকাৰিক ছন্দ আদি কাৰকসমূহৰ প্ৰতিও আওকাণ কৰা নাছিল। সেয়ে বোধ হয় মহেশ্বৰ নামটোৰ বিপৰীতে নাৰায়ণ অনন্ত ভগৱন্ত নামবোৰ অনা নাছিল। শিৱ কৃষ্ণৰ মাজত ভিন্নতা নাৰাখি দুয়োজনক গুণনাম কেনেদৰে ল'ব লাগে তথা ভক্তিৰ সাধন মাৰ্গত দুয়োজনকে কি ৰূপত চিন্তা কৰিব লাগে, সেই কথা ভাগৱতে সুন্দৰকৈ সিদ্ধান্ত এনেদৰে দিছে। পৰক ভজিয়া হৰি ভকতি নাদৰি, এহি অহংকাৰে নৰে সংসাৰ নতৰি। হেন জানি হৰিহৰ ভেদ নকৰিব, দুয়োৰে নাম গুণক সততে শুনিব। দুয়ো দুই আত্মা বেদ পুৰাণে প্ৰমাণ, যিটো ভিন্ন দেখো সিটো পৰম অজ্ঞান। কিন্তু একনিষ্ঠ কৰি কৃষ্ণক ভজিব, ব্ৰহ্মা হৰ চৰাচৰ কৃষ্ণতে দেখিব। পুৰাণত উল্লেখ আছে, শিৱস্য হৃদয়ম বিষ্ণু বিষ্ণুস্য হৃদয়ম শিৱ। এই সংস্কৃত বাক্যশাৰীৰ তাৎপৰ্য নিহিত হৈ থকা ভাগৱতৰ এই পদকেইটিয়ে একৰণ নাম ধৰ্মৰ অনুগামী ভকত বৈষ্ণৱক প্ৰকৃত গতিপথৰ সন্ধান দাঙি ধৰিছে বুলি ক'ব পৰা হয়। গুৰুজনাই ভাগৱতৰ এনে কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেখেতৰ নিদাস সৃষ্টিসমূহতো শিৱ, পঞ্চানন, সদাশিৱ আদি নামৰ সংযোজন কৰিছে বুলি ভবাৰ অৱকাশ আছে। ৰাম, কৃষ্ণ, বিষ্ণু, অনন্ত, নাৰায়ণ আদি সত্তাবিলাক নিৰাকাৰ ব্ৰহ্মৰ সাকাৰ ৰূপ কাৰ্যকাৰণত ভিন্ন নাম আৰু স্বৰূপ প্ৰকাশ ঘটায়।
শিৱ ব্ৰহ্মা আদি বিভূতিবোৰ সেই তত্ত্বৰ অংশ প্ৰধান। এই এক তত্ত্বক ভিন্ন ৰূপত দেখাজনক শাস্ত্ৰই এনেদৰে কৈছে, যিজন ভকতিহীন সিজনে দেখে হৰিকবিহীন, হৰিৰ মায়ে তাক মোহে। এইখিনিতে আমি ক'ব বিচাৰিছোঁ, ধৰ্মীয় সমাজৰ মূলতঃ তিনি শ্ৰেণী ভক্তৰ ভিতৰত কেৱল বৈষ্ণৱৰ জ্ঞাতাৰ্থে আমাৰ এই বক্তব্যখিনি আগবঢ়োৱা হৈছে। শৈৱ শাক্তক ইয়ালৈ আমি টানি অনা নাই। কথাখিনি কিছু দীঘলীয়া হোৱাৰ বাবে দুটা খণ্ড কৰি প্ৰকাশ কৰাৰ কথা ভাবিছোঁ। শিৱস্য হৃদয়ম বিষ্ণু, বিষ্ণুস্য হৃদয়ম শিৱ নামেৰে নামকৰণ কৰা ভিডিঅ'টো ইমানতে সামৰিছোঁ।